এই ক্ষেত্ৰত যোনে তেনেকুৱা অনুষ্ঠান কৰা বা অনুষ্ঠানটো হোৱাত সহায় কৰে বা তেওঁলোকে নিৰ্দেশ দিয়ে অনুষ্ঠানটো কৰিবলৈ, তেন্তে তেনে ব্যক্তি 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা তেওঁলোকেও পাব। নহ'লে যদিহে তেওঁ প্ৰমাণ কৰিব নোৱাৰে অনুষ্ঠানটো বাল্য বিবাহ নহয় বুলি, তেতিয়াহে তেওঁ মানে আইনৰ শাস্তিৰ পৰা হাত সাৰিব। নহ'লে যদি বাল্য বিবাহ বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁ 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা নহ'লে দুয়োটাই পাব পাৰে। বাল্য বিবাহ যোনবিলাক সন্তানে বাল্য বিবাহ কৰিছে, তেনেকুৱা পিতৃ মাতৃ বা অভিভাৱকৰ শাস্তি 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু সাম্ভাব্য জৰিমনাও এই আইনখনত দিয়া হৈছে। 1940ৰ পৰা 1978 চনলৈকে বাল্য বিবাহৰ যোনখন আইন, এই আইনখন সংশোধন কৰি পুৰুষ আৰু মহিলা উভয়ৰে বয়স বৃদ্ধি কৰি ৰখা হয়। ইমানখিনি আইন থকাৰ পাছতো ধাৰাবাহিকভাৱে উচ্চতম ন্যায়ালয়ত বাল্য বিবাহৰ গোচৰ আৰু ৰায়দান প্ৰক্ৰিয়া চলি আছিলে। সেইকাৰণে উচ্চতম ন্যায়ালয়ত দ্য ফৰাম for the fact-finding documentation and advocacy at Supreme Court PCMA Prohibition of Child Marriage Act 2006 খন অনা হৈছিলে, যিখন বাল্য বিবাহ নিষেধাজ্ঞা আইন 2006 চনৰ আইন বুলি আমি জানো। আৰু এই আইনখন 1 নৱেম্বৰ 2007ৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এই আইনখন প্ৰণয়ন কৰা হৈছিলে। উচ্চতম ন্যায়ালয়ত এই আইনখন অনাৰ উদ্দেশ্য আছিলে বাল্য বিবাহত বাধা দিয়াতকৈ প্ৰতিৰোধ আৰু নিষেধাজ্ঞাক বাস্তৱ ৰূপায়িত কৰা। বাল্য বিবাহৰ ওপৰত যোনবিলাক আইন আছে, এই আইনবিলাকৰ বিষয়ে জনসাধাৰণক জনোৱা আৰু তাৰ যোনখিনি লক্ষ্য আৰু উদ্দেশ্য, সেইখিনি বাস্তৱ ৰূপায়িত কৰাহে এই আইনখনৰ বেছিকৈ উদ্দেশ্যৰ ভিতৰত পৰিছিলে। দ্বিতীয়তে, এই আইনখনে প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ বয়সটো একে ৰাখিছিলে। মানে পুৰুষৰ বয়স, আমাৰ যোনখন শেহতীয়া আইন, সেই আইনমতে পুৰুষৰ বয়স হৈছিলেগৈ 21 বছৰ আৰু মহিলাৰ 18 বছৰ। এই 2006 চনৰ আইনখনতো যোনটো বয়সটো একে ৰাখিছিলে আৰু তেওঁলোকে শিশুৰ সুৰক্ষাত গুৰুত্ব প্ৰদান কৰিছিলে। তৃতীয়তে, এই আইনখনত নাবালকক বাল্য বিবাহত বাধ্য কৰাৰ বিপৰীতে ল'ৰা ছোৱালী বা নাবালকক প্ৰাপ্তবয়স্ক হোৱাৰ 2 বছৰৰ পাছলৈকে বিবাহ বাতিল কৰাৰ বিকল্প ৰখা হৈছিলে। মই মোৰ যিমানখিনি জ্ঞাত হৈছে আইনখনৰ বিষয়ে, এই আইনখনত আচলতে নাবালকজন প্ৰাপ্তবয়স্ক হোৱাৰ পাছতো 2 বছৰলৈকে তেওঁ বিয়া নকৰাওঁ বুলি ভাবিলেও তেওঁ নিজৰ জীৱনৰ সিদ্ধান্ত ল'ব পৰাকৈ ব্যৱস্থাটো ৰখা হৈছিলে। কিন্তু বহু ক্ষেত্ৰত আমাৰ এই বিষয়টো এতিয়া আইনৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা যায়। গতিকে মই এইখিনিতে সেইটো ৰাইজলৈকে দিলোঁ, আচলতে কোনটো আমি ব্যৱস্থা ল'লে ভাল হয়। ল'ৰা ছোৱালীয়ে যেতিয়া প্ৰাপ্তবয়স্ক হয়, তাৰ 2 বছৰৰ পিছত তেওঁলোকে নিজে সিদ্ধান্তটো ল'বলৈ দিলে ভাল হয়নে, নে আমি এটা সিদ্ধান্ত তেওঁলোকৰ ওপৰত জাপি দিলেহে ভাল হয়? এই ক্ষেত্ৰত আমাৰ ৰাইজেই বিচাৰ কৰিলেহে ভাল হ'ব বুলি মই ভাবোঁ। আৰু আমাৰ যোনটো চতুৰ্থ সেই আইনখনৰ যোনটো চতুৰ্থ পইণ্ট আছিলে, এই পইণ্টটোত আছিলে বিশেষ পৰিস্থিতিত নাবালক প্ৰাপ্তবয়স্ক হোৱাৰ আগতে বিবাহৰ বিষয়টো তেওঁলোকে বাতিল কৰিব পাৰিব। যদি তেনেকুৱা ধৰণৰ পৰিস্থিতিও আহে, বিবাহৰ বিষয়টো বাতিল কৰিব পৰাও ব্যৱস্থা ৰখা হৈছিলে। ষষ্ঠতে আছিলে বিবাহখন বাতিল হ'লে সকলো মূল্যৱান যোনবোৰ সামগ্ৰী সাধাৰণতে উপহাৰ হিচাপে দিয়া হয়, সেই ধন আৰু উপহাৰবিলাক ঘূৰাই দিব লাগিব। বা ছোৱালীজনী বিয়া নোহোৱালৈকে বা প্ৰাপ্তবয়স্ক নোহোৱালৈকে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব, যিটো সাধাৰণতে ছোৱালীৰ ক্ষেত্ৰতো মাক দেউতাকৰে দায়িত্ব। গতিকে তেওঁলোকে বুজিব লাগিব নিজৰ ছোৱালীজনীয়ে যাতে 2টা কথা জানে, তাৰ পাছতহে তেওঁলোকে বিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়ালৈকে তেওঁলোকে ছোৱালীজনীক বিয়াৰ বাবে বা এখন নতুন ঘৰত এগৰাকী ছোৱালীয়ে কেনেকৈনো জীৱন নিৰ্বাহ কৰিব, সেই বিষয়ে তাই যাতে 2টা কথা জানে, সেইকাৰণে ছোৱালীজনীক মোৰ মতে পঢ়াবলৈ শুনাবলৈ দিলেই ভাল হ'ব বুলিহে মই ভাবোঁ। আৰু 2টা কথা শিকালেই ভাল হ'ব ইমান সৰুতে বিয়া দিয়াতকৈ। গতিকে প্ৰাপ্তবয়স্ক নোহোৱালৈকে ছোৱালীজনীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিব।
এইখিনিতে প্ৰশ্ন হয়, যদি বাল্য বিবাহৰ পৰা সন্তান জন্ম হৈছে সেই সন্তানক কি বুলি গণ্য কৰা হয়? এই আইনখনে সেই সন্তানক বৈধ বুলি গণ্য কৰা হয় বুলি দিছে আৰু আদালতে সন্তানৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ মাতৃৰ দায়িত্বত তত্ত্বাৱধানত তেওঁলোকৰ সন্তানক দিব বুলি আশা কৰা হৈছিলে। এইখিনিতে আপোনালোকে জানিব, এতিয়ালৈকে যোনবোৰ বাল্য বিবাহ হৈ গৈছে সেই ক্ষেত্ৰত কিন্তু আদালতে যোনবিলাক সন্তান হয় সন্তানৰ স্বাৰ্থৰ প্ৰতি, কাৰণ আমাৰ শিশুজন হৈছে দেশৰ ভৱিষ্যত, সেই শিশুজনৰ ওপৰতো আমি যি বা মাক দেউতাকে কৰা অপৰাধৰ কাৰণেতো শিশুজনক আমি তেওঁলোকৰ পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ। পিতৃ মাতৃৰ যোনটো তত্ত্বাৱধান সেই তত্ত্বাৱধানৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰোঁ। সেইকাৰণে আদালতে কৈছিলে যে বাল্য বিবাহৰ পৰা জন্ম হোৱা সন্তান বৈধ হ'ব। যদিও মাক দেউতাকৰ বিয়াখন অবৈধ বুলি আদালতে ক'ব বিচাৰিছিলে বা আইনখনে কৈছিলে, তথাপিতো আদালতে সন্তানৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ মাতৃৰ দায়িত্ব হ'ব নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰাৰ। যদিহে 18 বছৰৰ ওপৰৰ যিকোনো পুৰুষে নাবালকৰ সৈতে বিবাহপাশত আবদ্ধ হয় বা বাল্য বিবাহ অনুষ্ঠান পৰিচালনা কৰে বা পৰিচালনা তেনেকুৱা অনুষ্ঠানৰ লগত সাধাৰণতে তেনেকুৱা অনুষ্ঠানত দক্ষভাৱে পৰিচালনা কৰা কিছুমান ব্যক্তি, তেওঁলোককো 2 বছৰৰ কাৰণে কাৰাদণ্ড আৰু জৰিমনা, নহ'লে কাৰাদণ্ড আৰু জৰিমনা দুয়োটাই বিধা হয়। এই আইনখননো কিমান দূৰ প্ৰযোজ্য বা প্ৰযোজ্যতানো কিমান আছে, আহকচোন জানো অকণমান সেই বিষয়ে। ভাৰতৰ বহুত মুছলমান সংগঠনে বহুদিন ধৰি যুক্তি দি আহিছে যে সংসদে গৃহীত কৰা ভাৰতীয় আইনখন 2006 চনৰ যোনখন বাল্য বিবাহ আইন, এই আইনখনে মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে, কিয়নো তেওঁলোকৰ নিকাহৰ যোনখন আইন আৰু তেওঁলোকৰ শৰীয়ত আইনখনৰ লগত এই আইনৰ বয়সৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অমিল আছে। কিন্তু আদালতৰ বহুত ৰায়ৰ ক্ষেত্ৰত দেখা যায়, বহুত গোচৰৰ ক্ষেত্ৰত দেখা গৈছে ভাৰতত 18 বছৰ তলৰ নাবালকৰ লগত যৌন সম্পৰ্ক কৰাটো ভাৰতীয় দণ্ডবিধি IPC ইণ্ডিয়ান পেনেল কোডৰ 376 নম্বৰ ধাৰাত এটা বিধিগত অপৰাধ, যিটো এটা ষ্টেটুটৰী ক্ৰাইম হিচাপে ধৰা হয়। অৱশ্যে এতিয়ালৈকে যিমানখিনি ব্যক্তিগত আইন আছে, এই আইনৰ ওপৰত 2006 চনৰ আইনখনেহে প্ৰাধান্য লাভ কৰিছে আৰু বহুত ক্ষেত্ৰত বহুত গোচৰৰ ক্ষেত্ৰতো এই আইনখনৰ মতেহে গোচৰবিলাকত আদালতে ৰায় প্ৰদান কৰা দেখা যায়। কাৰণ এইটো হ'ব বুলি মই ভাবোঁৱেই, কাৰণ ভাৰতবৰ্ষত আমি সকলো এটা ভাৰতীয় জাতি, ভাৰতীয় যোনটো জাতি, এই জাতিটো কোনো এটা ধৰ্ম বা কোনো এটা ভাষা বা কোনো এটা গোষ্ঠীগত কোনো সম্প্ৰদায়ক লৈ গঢ়ি উঠা নাই। সমগ্ৰ ভাৰতীয় জাতিটোৰ ক্ষেত্ৰত এখনেই সংবিধান আৰু সংবিধানৰ মতে যোনবিলাক আইন কাৰ্যকৰী কৰা হয় সেই আইন মতেহে আমি সকলো ভাৰতীয় মানুহখিনি আমি চলিব লাগিব বা সেই আইনখনহে আমি মানি ল'ব লাগে। গতিকে ময়ো এই ক্ষেত্ৰত ভাৰতীয় আইনখনৰ লগত একমত হয়। যদি এতিয়ালৈকে আইনখনৰ প্ৰসাৰতা বৃদ্ধি হোৱা নাছিলে, সেই ক্ষেত্ৰত প্ৰসাৰতা বৃদ্ধি কৰিব লাগে আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবহে লাগে। এই ক্ষেত্ৰত কোনো এটা গোষ্ঠীগয় বা কোনো এটা ধৰ্ম বা কোনো এটা জাতিক লৈ আচলতে এখন আইন নহয়, সমগ্ৰ ভাৰতীয় যোনটো সমাজ ব্যৱস্থা পৰিচালনা কৰিবলৈহে আইনখনৰ প্ৰাধান্যতা লাভ কৰা দেখা যায়। ময়ো আচলতে এই ক্ষেত্ৰত তেনেকৈ মোৰ ভাবোঁ। অৱশ্যে এইটো মোৰ ব্যক্তিগত মতামতহে, আপোনালোকে কি ভাবে কমেণ্টত জনাবচোন। এইখিনিতে বন্ধুসকল জানোচোন আহক দুটামান আইনৰ বিভ্ৰান্তিৰ বিষয়ে। ভাৰতত বৈবাহিক ধৰ্ষণ নিজে এটা অপৰাধ নহয়, তেনে ক্ষেত্ৰত বাল্য বিবাহৰ ক্ষেত্ৰত ইয়াৰ স্থিতি কেনেকৈ লোৱা হ'ব, এইটোৱে এটা আচলতে বিভ্ৰান্তিকৰ পৰিৱেশৰহে সৃষ্টি কৰিব। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত প্ৰযোজ্য ধাৰা 375 ভাৰতীয় দণ্ডবিধি 1860ৰ অধীনত 15ৰ পৰা 18 বছৰৰ ভিতৰত কন্যা সন্তানক যদি স্বামীৰ দ্বাৰা বৈবাহিক ধৰ্ষণৰ অনুমতি দিছে।
এইখিনিতে মই আপোনালোকক এটা গোচৰৰ বিষয়ে ক'ব বিচাৰিম। স্বাধীন চিন্তা বনাম ভাৰতীয় সংঘৰ গোচৰ ইণ্ডিপেণ্ডেণ্ট থট ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ যেতিয়া এটা গোচৰ হৈছিলে ভাৰতীয় উচ্চতম ন্যায়ালয়, আৰু যিটো গোচৰ ভাৰতীয় মহামান্য উচ্চতম ন্যায়ালয়ত 2017 চনৰ অক্টোবৰ মাহত ঘোষণা কৰিছিলে যে 18 বছৰ তলৰ পত্নীৰ লগত যদি যৌন সম্পৰ্ক স্থাপন কৰে সেই যৌন সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰা হ'ব। আমাৰ অন্য এখনো আইন আছে, যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন 2012, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012। এই আইনখনৰ মতে 18 বছৰ তলৰ পত্নীৰ লগত কোনো ধৰণৰ যৌন সম্পৰ্কৰ অনুমতি নিদিয়ে আৰু এনে বিবাহক এটা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে। এইখিনিতে মই আপোনালোকক এখন ইণ্টাৰনেশ্যনেল কনভেনশ্যনৰ বিষয়ে উল্লেখ কৰিব বিচাৰোঁ। দ্য কনভেনশ্যন অন দ্য ইলিমিনেশ্যন অফ অল ফৰ্মছ অফ ডিছক্ৰিমিনেশ্যন এগেইনষ্ট ওমেন, এই আন্তঃৰাষ্ট্ৰীয় বিধেয়কখনত মহিলাৰ বিৰুদ্ধে বৈষম্যৰ অন্ত পেলাবলৈ চেষ্টা কৰা হয়। এই বিধেয়কখনত কোৱা হৈছে যে পুৰুষৰো নিজৰ পত্নী বাছনি কৰাৰ অধিকাৰ আছে আৰু একেদৰে দায়িত্ব লোৱাৰো অধিকাৰ আছে, আৰু তেওঁলোকেও কিমান সন্তান আৰু তেওঁলোকৰ মাজতনো কিমান ধৰণৰ সময়ৰ পাৰ্থক্য ৰাখিব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে বুলি এই আন্তঃৰাষ্ট্ৰীয় যোনখন বিধেয়ক, এই বিধেয়কখনে আমাক জানিবলৈ দিছে। এই বিধেয়কখনৰ মতে যদি ন্যূনতম বয়স এটা ভাৰতবৰ্ষৰ নিচিনা এখন দেশত বলবৎ কৰিবলৈ যায়, ইয়াতে জনসংখ্যাৰ যিটো আকাৰ সেই আকাৰৰ বাবে ভাৰতত সকলো বিবাহৰ চৰকাৰী পঞ্জীয়ন কৰিব লাগিব আৰু চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব, আৰু তেওঁলোকে বিবাহৰ সকলো খা খবৰ ৰাখিব পৰাৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে জনসংখ্যাৰ আকাৰটো ডাঙৰ হোৱাৰ কাৰণে যিটো ভাৰতত অবাস্তৱ যেনেই লাগে, গতিকে অনাগত ভৱিষ্যততহে আমি গম পাম কেনেকৈ ধৰণে বয়সৰ যোনটো ন্যূনতম বয়স সেই বয়সটো বলবৎ কৰিবলৈ চৰকাৰীভাৱে বা প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা দিয়া হ'ব, এই বিষয়টোহে বৰ্তমান লক্ষণীয় হ'ব। গতিকে বন্ধুসকল, দেখিছেনে বাৰু কেনেকৈ আমাৰ অসমৰ নিচিনা এখন ৰাজ্য, মইতো ভবাই নাছিলোঁ যে অসমত ক'ৰবাত হয় বুলি ভাবিছিলোঁ, কিন্তু অসমত যে এনেকৈ বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হ'ব এই বিষয়ে আচলতে মই আচৰিতেই হৈ গ'লোঁ যেতিয়া মই মিডিয়াত এই খবৰখিনি পালোঁ। গতিকে বন্ধুসকল, মই ভবাই নাছিলোঁ ইমানখিনি যে বাল্য বিবাহ আমাৰ অসমত হৈ আছে। বিশেষকৈ মই অসমত তেনেকুৱা ধৰণৰ হৈ থকা নাই বুলি ভাবিছিলোঁ, ক'ৰবাত ওলালেও 10খনমান হৈছে বুলিহে ভাবিছিলোঁ। গতিকে মই ভবাতকৈ কিন্তু বহুত ডাঙৰ এটা আকাৰে হৈ গ'ল, যিটো এতিয়া ভাবিবলৈ ভয় লগা হৈ গ'ল। কিন্তু বন্ধুসকল, মই বৰ্তমান আমাৰ ৰাজ্য চৰকাৰকো মই হাত কৰযোগ কৰি আপোনালোককো ময়ো এগৰাকী বিবাহিতা স্ত্ৰী হয়, মোৰো সন্তান আছে। গতিকে আপোনালোকে সেই সন্তানসকল বা সেই নাৰীসকলৰ ভৱিষ্যতটো চাব, কাৰণ আমাক যেতিয়া এখন ঘৰৰ পৰা বিয়া দিয়া হয় তেতিয়া বা এখন ঘৰৰ পৰা যেতিয়া উলিয়াই পঠিওৱা হয়, আৰু তেতিয়া আমাৰ যোনখন অসমীয়া সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত অলৰেডি আমাৰ ঘৰখন উলিয়াই দিয়াৰ পিছতে আমাৰ ঘৰখন শেষ। এতিয়াতো আমি মা ঘৰলৈও ধৰক বিবাহিতা নাৰী এগৰাকী মা ঘৰলৈও ঘূৰি যাব নোৱাৰে, আৰু স্বামী ঘৰতো যদি স্বামীক যদি জেলত লৈ যোৱা হয়, পিছত যে সেই বিবাহিতা নাৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ স্বামী ঘৰত ভাত খাব লাগিব সেইটো চাগে এটা কল্পনা অতীত বিষয়, কাৰণ আমাৰ সমাজ ব্যৱস্থাত নাৰীসকল বহুতেই পিছপৰা। গতিকে মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই হাত কৰযোগ কৰি আহ্বান কৰোঁ, ইমান যেতিয়া ডাঙৰ এটা আকাৰত অসমত যেতিয়া হৈছে, মই অৱশ্যে আইনখন হাতত ল'ব বিচৰা নাই, মই মাত্ৰ আপোনাক অনুৰোধহে জনাইছোঁ, আপোনালোকে পাৰিলে সেই মহিলাসকল আৰু যিসকল বৰ্তমান গৰ্ভৱতী হৈ আছে, কাৰোবাৰ ল'ৰা ছোৱালী জন্ম হওঁ অৱস্থা হৈছে, সেই মহিলাসকলৰ স্বাৰ্থত আপোনালোকে বহুত দীঘলীয়া প্ৰচেষ্টা নকৰি যেনেকুৱা ধৰণৰ ন্যায়িক জিম্মাতেই হওক বা যেনেকুৱা ধৰণৰ কাৰ্যকৰী ব্যৱস্থাই হওক, অতি সোনকালে আপোনালোকে কিবা এটা ব্যৱস্থা সমাধান হওক। বিশেষকৈ আমাৰ মহিলাসকলৰ ওপৰত, আৰু বিশেষকৈ পেটত থকা সন্তানৰ লগতে সেই যোনখিনি গৰ্ভৱতী মহিলা আৰু যাৰ সৰু সৰু
ল'ৰা ছোৱালী আছে বা বৃদ্ধ মাক দেউতাকৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ এতিয়া পৰিস্থিতি আমি দেখা পাইছোঁ, সেই পৰিস্থিতিবিলাক যাতে অনতি পলমে কিবা এটা সুবিধাজনক সকলোৰে হওক, সকলোৰে ভাল হওক। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়লৈ আপোনাৰ দূৰদৰ্শিতাৰ কথা মই ইতিমধ্যে ভালকৈ জানো। গতিকে আপোনাক মই হাত কৰযোগ কৰি নিবেদন কৰিছোঁ, যদিও অসমত আইন অমান্য হৈছে, তথাপি আপোনালৈ মোৰ কাটৰ আহ্বান, আপুনি ভাল এটা সুবিধা কৰি সকলোকে যাতে আমাৰ গৰ্বেৰে ক'ব পাৰোঁ যে আমি এখন ভাল চৰকাৰ নহয়, এজন সুশাসকৰ আমাৰ নেতৃত্বত বহাইছোঁ। গতিকে আপুনিও সকলোৰে ফালে এবাৰ চাব। আৰু এনেকৈ মই আপোনালোকক মোৰ কথাখিনি জনালোঁ। ধন্যবাদ।